Good morning everyone. Welcome to my channel Jit Education. তো স্টুডেন্টস আজি লৈ আহিছো তোমালোকৰ সন্মুখত ক্লাস 10 ৰ ফাৰ্স্ট ইউনিট টেষ্টৰ Assamese কোৱেশ্চন পেপাৰ। তো ইয়াত চাও আমি কি কোৱেশ্চন আহিছে আৰু কোৱেশ্চনবোৰ চাই তোমালোকে এটা আইডিয়া লগাব পাৰিবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন ফাৰ্স্ট ইউনিট টেষ্টত বা হাফ ইয়াৰলি এক্সামত আহিব পাৰে। তো বলা ভিডিওটো আৰম্ভ কৰো। তো ফাৰ্স্টত কেনেকুৱা আছে টাৰ্মটো কেনেকুৱা ফাৰ্স্টত চাৰিটা এক নম্বৰী কোৱেশ্চন দিয়া আছে। এক নম্বৰত অতি সম প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত দুই নম্বৰত দিয়া আছে দুই নম্বৰী প্ৰশ্নৰ উত্তৰ। তিনিটা দিছে ইয়াৰ যিকোনো দুটা কৰিব দিছে। ইয়াৰ পিছত তিনি নম্বৰত আছে যিকোনো এটাৰ উত্তৰ লিখা তিনি নম্বৰী দুটা অপচন আছে যিকোনো এটা লিখিলে হ'ল। তো ভিডিওটোৰ ডেসক্ৰিপশন বক্সত এনেকুৱা বহুতো ফাৰ্স্ট ইউনিট টেষ্ট কোৱেশ্চন পেপাৰৰ লিংক দিয়া থাকিব, তোমালোকে তাৰ পৰা চাব পাৰিবা আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব, হোৱাটছআপৰ গ্ৰুপত জয়েন হ'ব পাৰিবা। তো ষ্টুডেন্টস আজিৰ ভিডিওটো এইখিনিয়ে। যদি ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং।